হাই দোস্তো, আজি মই আপোনালোকৰ কাৰণে এটা বিশেষ বিষয়ৰ ওপৰত ভিডিঅ' বনাইছোঁ। মানে মোৰ যিমান অভিজ্ঞতা আছে ইয়াৰ ওপৰত, মানে চায়েন্সৰ ওপৰত তাৰ অভিজ্ঞতাৰে কৈছোঁ। ইমানো মানে পূৰা 100% যে হ'ব সেইটো কথা নাই, কিন্তু মই যিমান অভিজ্ঞতা আছে মই সেইটোতে কৈছোঁ। আপোনালোকে বাতৰিত শুনিয়ে আছে পাই, আমাৰ চেণ্ট্ৰেলৰ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী তেওঁ কৈছে যে আমাৰ পেট্ৰল ডিজেলৰ আয়ুস আৰু বেছি দিন নাথাকে, মাত্ৰ 5 বছৰমান থাকিব পাৰে। মানে 2027 শেষত মানে পেট্ৰল ডিজেলৰ গাড়ী দেখিব পোৱা নাযাব। তেতিয়াহ'লে কি গাড়ী দেখিব পোৱা যাব? আমিতো পেট্ৰল ডিজেলৰ গাড়ী চলাই আছোঁ এতিয়া বৰ্তমানলৈকে ন। পেট্ৰল ডিজেলৰ গাড়ী সলনি বোলে আন 2খন গাড়ী আহিব। এখন ইলেক্ট্ৰিক গাড়ী, আপোনালোকে শুনিছেই ইলন মাস্কৰ কথা, আৰু আনখন হৈছে হাইড্ৰজেন গাড়ী। আপোনালোকে ভাবিছে হাইড্ৰজেন গাড়ী কেনেকৈ চলিব? আছে জানো হাইড্ৰজেন গাড়ী? আমাৰ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী তেওঁ ভাৰতৰ সংসদলৈ চলাই আহিছে। মানে এনেকুৱা হাইড্ৰজেন গাড়ী লাহে লাহে আহি আছে। আজি এই ভিডিঅ'টোত নীতিন গাডকাৰীৰ চিন্তিত হাইড্ৰজেন গাড়ীৰ এই ফেৰিকেল ফিউচাৰ কি হ'ব, ই কেনেদৰে চলিব, এই ইলেক্ট্ৰিক ফেৰিকেলৰ গাড়ীতকৈ ভালনে বেয়া, ইয়াৰ দাম কিমান, সকলো কম ভিডিঅ'টো আগবাঢ়ো বলক। পানীগিলাচ আনি দিয়া, পানীগিলাচত এইচটো মানে অক্সিজেন আৰু হাইড্ৰজেন থাকে, ভাঙি দিলে হাইড্ৰজেন পোৱা যায়। কিন্তু পেট্ৰল ডিজেল আমাৰ যেতিয়া উলিয়াই আছে খনিজ সম্পদ আছে, পেট্ৰল বনাইছে, এসময় নাইকিয়া হৈ যাব। কিন্তু এই হাইড্ৰজেন নাইকিয়া কেতিয়াও নহয়। যদি আমি এই হাইড্ৰজেনক ইন্ধন হিচাপে ব্যৱহাৰ কৰি গাড়ী চলাব পাৰোঁ, তেতিয়া আমাৰ বহুত সুবিধা হ'ব, বহুত উপকৃত হ'ব। তেতিয়াহ'লে পেট্ৰল ডিজেলে গাড়ীৰ ভিতৰত সোমাই কৰে কি? পেট্ৰল ডিজেল গাড়ীৰ ভিতৰত সোমাই জ্বলি পেলাই ইঞ্জিন এটা চলায়, আৰু সেই ইঞ্জিনটো চলাৰ ফলতে গাড়ীখন চলে। হাইড্ৰজেন গাড়ীৰ ভিতৰত ইঞ্জিনটোৰ ভিতৰত সোমাই ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে, আৰু সেই ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰাৰ ফলত গাড়ীখন চলে। মানে হাইড্ৰজেনে ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিব পাৰে। মানে ইলেক্ট্ৰিক গাড়ী আৰু হাইড্ৰজেন গাড়ীৰ মাজত বিশেষ কোনো পাৰ্থক্য নাই। মুঠতে এইটোৱে পাৰ্থক্য, ইলেক্ট্ৰিক গাড়ী বেটেৰীত চলে আৰু হাইড্ৰজেন গাড়ী হাইড্ৰজেন গেছ ভৰাব লাগে। আমাৰ এই হাইড্ৰজেন গেছৰ গাড়ীখন যে পেট্ৰলৰ নিচিনাই, তাক যেনেকৈ গাড়ীত পেট্ৰল ভৰাব লাগে 2-3 ছেকেণ্ডমান লাগে, সেইদৰে হাইড্ৰজেন গাড়ীটো হাইড্ৰজেন ভৰাবলৈ 2-3 হাইড্ৰজেন গাড়ীখনৰ এটা উপকাৰিতা হ'ল ইয়াৰ পৰা ধোঁৱা নোলায়, মানে আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট নহয় পেট্ৰল ডিজেলৰ গাড়ীৰ নিচিনাকৈ। সেয়েহে এই হাইড্ৰজেন গাড়ীখন আমাৰ ফিউচাৰ হ'ব পাৰে নেকি? এই গাড়ীখন হাইড্ৰজেন সোমোৱাব লাগে, এই হাইড্ৰজেন তাৰপিছত ইফালে আৰু এটা বস্তুৰ প্ৰয়োজন হয়, এইটোৱেই হ'ল পৰিৱেশৰ পৰা নিজে লয়, সেইটো হ'ল অক্সিজেন। এইটো মানে পটাপট হৈ গ'ল, একেবাৰে শ্বৰ্টকাটিং হৈ গ'ল, কিন্তু এইটো কিছু কাৰণত হয়, আৰু মানে ৰাসায়নিক বিক্ৰিয়াৰ ফলত ইমান সহজ নহয়। মানে এইকেইটা কথাটো হ'ল যে সেই হাইড্ৰজেন উলিয়াবলৈ আমি পেট্ৰল ডিজেল প্ৰয়োগ কৰিব লাগিব, মানে ইলেক্ট্ৰিচিটি প্ৰয়োগ কৰিব লাগিব। মানে কথাটো কি হ'ল, তালৈ পেট্ৰল ডিজেলে প্ৰয়োগ কৰা ভাল, মাত্ৰ এটাই উপকাৰিতা হ'ব, পেট্ৰল ডিজেলত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হয়, কিন্তু এই হাইড্ৰজেন গাড়ীটো বিনষ্ট নহয়। ইলন মাস্কে যে কৈছে যে এই হাইড্ৰজেন গাড়ীখন এইখন সম্ভৱেই হ'ব নোৱাৰে। তেওঁ ভাবিছে তেওঁ ইলেক্ট্ৰিচিটি গাড়ীখন চলোৱাৰ কথা, কিন্তু আমাৰ দুইটা উপকাৰ, ইলেক্ট্ৰিচিটি গাড়ী চলোৱাটো কাৰণে লাভৱান হ'ব, ইলেক্ট্ৰিচিটি গাড়ীতকৈ আমাৰ হাইড্ৰজেন গাড়ী তাতকৈ লাভৱান হ'ব। আমাৰ হাইড্ৰজেন গাড়ী চলালে তেতিয়াহে লাভ হ'ব, মানে আমাৰ বিজ্ঞানিকে এতিয়া উলিয়াই আছে যে মানে সৌৰশক্তিৰ দ্বাৰা হাইড্ৰজেন গেছ পৃথক কৰা। যদি সেইটো সম্ভৱ হৈ যায় না, ফিউচাৰলৈ আমাৰ হাইড্ৰজেন গাড়ী চলাটো সম্ভৱ হৈ পৰিব।
যদি এই সৌৰশক্তিৰ দ্বাৰা হাইড্ৰজেন পৃথক কৰিব পাৰি নহয়, তেতিয়াহ'লে আমাৰ এই বায়ু প্ৰদূষণ মানে নহয় আৰু একদম বহুত ভাল হৈ যাব আমাৰ বায়ু। আমাৰ এই হাইড্ৰজেন গাড়ীখন ফিউচাৰ হ'ব পাৰিবও পাৰে বা নোৱাৰিবও পাৰে, কাৰণ আমি হাইড্ৰজেন পৃথিৱীৰ সকলোতে পায়হে, কিন্তু তাৰ পৰা পৃথক কৰিব লাগিব। যেনেকৈ পানী অক্সিজেন হাইড্ৰজেন থাকে ন, হাইড্ৰজেনৰ পৰা মানে পানীৰ পৰা অক্সিজেন পৃথক কৰিলে হাইড্ৰজেন ওলাব। এই গাড়ীখন মোৰ কাৰণে মই ইলেক্ট্ৰিক গাড়ীতকৈ এই হাইড্ৰজেন গাড়ীখন ভাল বুলি ভাবোঁ। আপোনালোকৰ মতে কোনখন গাড়ী ভাল ক'বচোন। এই গাড়ীখন বৰ্তমান দাম কমেও 40-42 লাখ হ'ব, মানে কম, একেবাৰে কমটি দামীখন। ওপৰখন আছে, লাষ্টলৈ মানে যেতিয়া প্ৰচেষ্টা হেৰি হ'ব, এতিয়া গাড়ীখনৰ দাম কমিব। এতিয়া নতুন যে গাড়ীখনৰ দাম বহুত বাঢ়িছে। আজি যদি মই কৰা ভিডিঅ'টো ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব।